বস্তু তন্ত্ৰ মন্ত্ৰ যাদু মন্ত্ৰ অৰ্থাৎ কি হ'ব পাৰে মানে আমি এতিয়া আছোঁ মায়াং হৈ আমি গুৱাহাটী গৈ আছোঁ আৰু জেগাটো খুবেই ধুনীয়া একদম গাঁৱলীয়া পৰিৱেশ বহুতে এটা সুন্দৰ জেগা আৰু এই ৰাস্তাটোৰে আমি গৈ আছোঁ আৰু দেখাই আছোঁ আপোনালোকক কেনেকুৱা ধৰণৰ এটা দৃশ্য মানে ৰাস্তাৰ ইমান ধুনীয়া ৰাস্তা দেখাই আছোঁ আৰু এইটো হৈছে আমাৰ মায়াঙৰ পথৰ মায়াবী ৰাস্তা আৰু এই মায়াবী ৰাস্তাৰ মাজতে আহি পৰিছে এতিয়া এখন বিশাল দলং আৰু এই বিশাল দলংখনৰ নাম মই নাজানো যদিও এই নদীখনৰ নামো মই নাজানো আৰু এনেদৰেই আমি সদায় আগুৱাই গৈ থাকিম একোৱেই নাজানো তো বলক আগুৱাই গৈ থাকোঁ একোৱেই নাজানো বলক গৈ থাকোঁ আৰু এতিয়া আছোঁ ঝাৰগাঁৱৰ বজাৰত ডাঙৰ আছে বজাৰখন চাওক কিমান ধুনীয়া গছৰ মাজেৰে আমি গৈ আছোঁ কিমান ভাল লাগি যায় বতাহ ঠাণ্ডা বতাহ আৰু আমি এতিয়া বৰ্তমান পবিতৰাত প্ৰৱেশ কৰিছোঁ এই যে দেখা পাইছে পথাৰখন ইয়াতে পবিতৰাৰ জীৱ জন্তুসমূহ মাজে মাজে আহে ঘাঁহ বন খাবৰ কাৰণে আৰু এতিয়া আহিব আপোনাৰ এইখন এখন বিল হয় আৰু বাওঁফালে আপোনাৰ এই পথাৰখনত হাতী আহে ঘাঁহ বন খাবৰ কাৰণে আৰু এতিয়া বোলে ৰাস্তাতে বোলে হাতী এটা ওলাই গ'ল অ' মাই গড বাদ দিয়ক বলক গৈ থাকোঁ আৰু এতিয়া আমি পাইছোঁ এই পবিতৰা থানা হয় এইটো চাওক পবিতৰা থানা ক্ৰছ কৰি আছোঁ আৰু এনেদৰেই আমি আগবাঢ়ি গৈ আছোঁ বলক গৈ থাকোঁ এইটো মানে কিমান ধুনীয়া জেগা হ'ব পাৰে মই ভাবি পোৱা নাই ইমান ভাল লাগে নহয় এই পথটো দি আহি পেলাই সঁচাকৈ কৈছোঁ মনটো একদম সান্তনা দিয়াৰ কাৰণে একদম বেষ্ট পথ হয় এইটো আপুনি যে আহিব কোনো ধৰণৰ পেইন ফিল নহ'ব বিকজ ইমান ধুনীয়া নেচাৰ হয় আপুনি অনুভৱ কৰিব পাৰিছে চাগে নিশ্চয় ভিডিঅ'টো দেখি ইমান ধুনীয়া ইমান সৌন্দৰ্য ভৰা পথ মানে এইটো মই কি ক'ম ভাষাৰে বুজাব নোৱাৰি তাৰ মাজেৰেই আমি গৈ আছোঁ বলক আগুৱাই গৈ থাকোঁ কিন্তু এইটো পথত আপোনাৰ এটা নিশ্চয় প্ৰব্লেম হ'ব এইসমূহ এই গৰুসমূহ সঁচাকৈ দেই এই পথটোৰ জ্বলা কলা সঁচাকৈ জ্বলা কলা হৈ মাৰিছে এই গৰুসমূহে বাৰে বাৰে খালি ৰাস্তাত বহি থাকে ধত কাম নাই বলক গৈ থাকোঁ কোনো এটা জেগা বাদ নাই য'ত গৰু নাই ৰাস্তাটোত গৰুৰে ভৰ্তি আৰু ইমান ধুনীয়া প্লেচ কি ক'ম কেনেকৈ বুজাম বহুত ধুনীয়া মই বেক চাইড দি আৰু চাওক না এই পথটো মানে ইমানেই সৌন্দৰ্য ভৰা নহয় মই এই পথটোৰ মানে গুণ বখনি মানে কুল পোৱা নাই সঁচাই কৈছোঁ মানে মোৰ মনৰ পৰা কৈ আছোঁ এই পথটো মোৰ একদম ভাল লগা পথৰ মাজত এটা পথ মই সঁচাকৈ মই নেচাৰেল প্লেচ ভাল পাওঁ গতিকে এইটো মোৰ ফেভৰেট প্লেচ হয় আৰু এই দলংখন যে দেখা পাইছে এইখনৰ তলত থকা নদীখনৰ নামটো একচুৱেলি মই নাজানো যদিও এই নদীখন গৈ পেলাই আপোনাৰ সোঁফালে চাওক একদম চিধা ব্ৰহ্মপুত্ৰ এইখন দেখা পাইছে ব্ৰহ্মপুত্ৰত কানেক্ট হৈছে গৈ পেলাই আৰু এনেদৰেই আমি এই নদীখনৰ ওপৰেদিও বৰ্তমান আগুৱাই গৈ আছোঁ এইখন আমাৰ ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড হয় নদীখনৰ নামটো মই নাজানো নামটো কিবা এটা হ'ব আৰু এই ব্ৰহ্মপুত্ৰ ইফালে আছে এইফালে ডাইৰেক্টকৈ এইখিনিতে ব্ৰহ্মপুত্ৰৰ লগত কানেক্ট হৈ গৈছে Oh my God, পুলিচ নৰখালে হয় আৰু হে ভগৱান নাই নৰখালে বাছ Oh my God, ইমান বিউটিফুল প্লেচ সঁচাকৈ দেই এই বাইকৰ পিছত যদি এতিয়া গাৰ্লফ্ৰেণ্ডক বহুৱাই লৈ যোৱা পৰিলে হয় ন Oh my God, how romantic feel আৰু এইয়া দেখিবলৈ পাইছে ৰাস্তাটোৰ সোঁফালে এইখন ব্ৰহ্মপুত্ৰ নদী এই ব্ৰহ্মপুত্ৰ নদীখন ৰাস্তাৰ কাষে কাষে চাপি আহিছে একচুৱেলি আমি এতিয়া পানী খাইটি পালোঁ আহি আৰু এই ব্ৰহ্মপুত্ৰখন এনেকৈ ৰাস্তাৰ কাষে কাষে অলপ দূৰত আছে আৰু ৰাস্তাৰ পৰা আৰু এইটো এনেদৰেই এইটো কি আশ্ৰম এটা আছিলে কিবা আশ্ৰম এটা আছিলে এইটো আৰু এনেকৈ এই বলক আগুৱাই গৈ থাকোঁ
সঁচাকৈ দেই, কেতিয়াবা যদি গাৰ্লফ্ৰেণ্ড হয় ন আৰু KTM এখন হয় ন, এই ৰাস্তাটো দি একদম পুৰা ফালি ফালি যাম, সঁচাকৈ ফালি ফালি যাম, ফালি ফালি। আৰু ইমান ধুনীয়া সৌন্দৰ্য। এতিয়া পানীখাইটি পালো আহি, বহুত ধুনীয়া প্লেচ হয়, বহুত ধুনীয়া নেচাৰেল প্লেচ। কি মানে এখন তামাম প্লেচ হয়, তামাম। আৰু এনেদৰেই আমি গৈ আছো, পানীখাইটি পাইছো আহি। পানীখাইটিটো কি আছিলে জেগাখিনিৰ নাম, আৰু চাওক না ইমান ধুনীয়া সৌন্দৰ্য। আৰু ৰাস্তাটো এটাই ন, আৰু বেলেগ ৰাস্তা নাই, গতিকে জেগাৰ নাম নাজানিলেও হ'ব। আৰু ৰাস্তাটোৰ সৌন্দৰ্য উপভোগ কৰক আপোনালোকে। ইমান সৌন্দৰ্য ভৰা এটা পথ, যদি আপোনালোকে কেতিয়াও অহা নাই, নিশ্চয় এই পথটোৰে এবাৰ আহি চাওক। বহুত ধুনীয়া পথ এটা। অসমৰ বিভিন্ন ধৰণৰ পথ আছে, তাৰ ভিতৰতে এইটো এটা সৌন্দৰ্য ভৰা পথ। ইয়াৰ সৌন্দৰ্যতাটোক আপোনালোকে উপভোগ কৰক। আৰু এই পথটোত একদম পলিউশ্যন নাই, সঁচাকৈ কৈছোঁ, একদম পলিউশ্যন নাই, ধূলি বালি নাই, কোনো ধৰণে একো নাই। খুব ধুনীয়া এটা প্লেচ। আৰু এয়া যাক মাইনিঙৰ কাম চলি আছে, আৰু এই ওখ এইখিনি আপ হয়, বাইকখনে লোড ল'ব কষ্ট পায়। একচুৱেলি এনেকৈয়ে আমি সদায় আগুৱাই গৈ থাকিম। বলক, গৈ থাকো। বেয়া বম টাৰ্ণিং আহে বে, এনেকে মজা লাগে টাৰ্ণিংবোৰ, সঁচাকৈ কৈছোঁ। এই গৰুবোৰে খালি জ্বালাই খাই, গৰু এই আছাক গৰু। এনেদৰেই আমি গৰু পাৰ হৈ আগুৱাই গৈ আছো। সঁচাকৈ কিন্তু বহুত মজা প্লেচ। আৰু এনেকুৱা এটা মজা প্লেচত মই আহোঁ বাৰে বাৰে, মানে বহুতবাৰে আহিছোঁ। তথাপিও এইটো চাওক কিমান ধুনীয়াকৈ ঘৰ বনাইছে। আৰু এই পথটো সঁচাকৈ ইমান সৌন্দৰ্য ভৰা ন, এই পথটোৰ সৌন্দৰ্যতাক মই বাৰে বাৰে উপভোগ কৰিবৰ কাৰণে বাৰে বাৰে আহিব মন যায়। আৰু এই পথটোৰ সৌন্দৰ্যতা কেতিয়াও কম নহওক, তাৰেই কামনা কৰিছোঁ। আপোনালোকে নিশ্চয় আহিব এই পথটোৰে। আৰু বলক, এতিয়া আমি আগুৱাই গৈ থাকোঁ। আৰু একদম ৰাস্তাৰ কাষত চাপি আহিছে ব্ৰহ্মপুত্ৰখন, চাওক। আৰু এতিয়া আমি সোমাব গৈ আছোঁ পানীখাইটিৰ বজাৰত। বজাৰখন মোটামুটি ডাঙৰে আছে, নাথাকা নহয়, আছে আৰু মোটামুটি চিম্পল। আৰু এইখনেই হৈছে পানীখাইটিৰ সৰু সুৰা বজাৰ। আৰু ইয়াত কিন্তু পলো পোৱা যায় দেই। মই কিন্তু কেতিয়াও খাই পোৱা নাই, কিন্তু আপোনালোকৰ খোৱাৰ মন থাকিলে ইয়াৰ পৰা নিবহি পাৰে। ইয়াতে আমি পাম এতিয়া পানীখাইটিৰ য'ত পুলিচৰ ট্ৰেইনিং দিয়া হয়, সেই ট্ৰেইনিং চেণ্টাৰ। এই গেটখনৰ ভিতৰেদিয়ে সোমাই যাব লাগে। মাস্কখন পুৰা 500 টকা ফাইন, 1000 টকা ফাইন। তো ফাইন কৰাৰ কোনো ইচ্ছা নাই, তাতে আকৌ ইণ্টাৰভিউটো বন্ধ। তাৰ মাজতে আমি গুৱাহাটী আহিছোঁ, আৰু যদি মই মাস্কটো নলগাওঁ তেতিয়াতো ফাইন কৰি পেলাই ঘৰত যাব লাগিব। সেইকাৰণে মাস্কটো লগাই লৈছোঁ, মাস্কটোৱে মেইন। আৰু এইটো আমাৰ ৰেল গেটটো পাইছোঁ, আহি পানীখাইটি ৰেল গেট ক্ৰছ কৰিম এতিয়া। এইটো মই বেকেটতে দেখাইছোঁ, ৰ'ব। দেখা পাইছোঁ আমাৰ নগাঁও ৰেল লাইন, এইফালে গুৱাহাটী যায়, এইফালে নগাঁও যায়। এনেদৰে আমি পাইছোঁ এই পানীখাইটি আউটপোষ্ট। পানীখাইটি আউটপোষ্ট ক্ৰছ কৰি আহিছোঁ। আৰু এতিয়া নেক্সট আহিব আমাৰ নাৰেংগী উঠিম। নাৰেংগীৰ পৰা আমি চিধা খানাপাৰা। আৰু এইটো ৰাস্তাটো খুবেই শ্বৰ্টকাট হয়, বহুত শ্বৰ্টকাট, আৰু বহুত সুন্দৰ হয়, নেচাৰেল প্লেচ গোটেই ৰাস্তাটোৰ আৱৰি পৰা। আৰু এনেদৰে বেছি টাইমো নালাগে। আপুনি যদি নগাঁৱৰ পৰা বাইক লৈ আহে, বেছি টাইম নালাগে, 3 hours লাগিব। আৰু আপুনি বাইপাছ দি গ'লে আপোনাৰ লাগিব 2 hours। আৰু তো এইটো ৰাস্তা বেষ্ট হয় মোৰ মতে। আৰু এইটো দি আপোনাৰ কিলোমিটাৰটোও কমি যাব। এইটো ৰাস্তা দি আহিলে আপোনাৰ 100 কিলোমিটাৰ হ'ব, ইফালে দি গ'লে আপোনাৰ 135 হ'ব নগাঁৱৰ পৰা। তো মোৰ মতে এইটো বেষ্ট ৰাস্তা হয়, এইটো বেষ্ট ৰোড। আৰু চাব পাৰিব, বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে, ভাল লাগে তাত। মাস্কটো নামি গৈ আছে, তেওঁ মাস্কটো নাকৰ পৰা নামি গৈছে। 1000 টকা ফাইন, উঠাই লওঁ, বাছ ফাইন নাই, সাৱধান থাকিব। এইটোৱে মেইন। আৰু এইটো এটা আছে পানীখাইটিৰ বিবাহ ভৱন, খুবেই ধুনীয়া, চাওকচোন, বহুত ধুনীয়া হয়। আৰু আমি আহি অৱশেষত নাৰেংগী পালোঁ আহি।
আৰু আমি যাম যিহেতু জালুকবাৰী তেতিয়াহ'লে আমি যাব লাগিব সোঁফালে তো এতিয়া আমি সোঁফালে টাৰ্ণিং ভালে হ'ল জাম চাম নাপালোঁ ব'লক আগুৱাই গৈ থাকো আকৌ এটা ৰাইট টাৰ্ণ আকৌ আমি যাব লাগিব সোঁফালে এতিয়া 2 নম্বৰ ৰাইট টাৰ্ণ লৈছোঁ আমি সঁচাকৈয়ে দেই গুৱাহাটীৰো কিন্তু পথৰ সৌন্দৰ্য কম নহয় বহুতেই সৌন্দৰ্য ভৰা আৰু এটি পথ সঁচাকৈ আকৌ এটা ৰাইট টাৰ্ণ এই ৰাইট টাৰ্ণবিলাক আহিলে মানে খালি জামত ৰখি থাকিব লাগে মানে বহুত টাইম ৰখিব লাগে ভালেই নালাগে কিবা এটা ৰাইট টাৰ্ণ বাৰে বাৰে ৰাইট টাৰ্ণ ব'লক গৈ থাকোঁ বাইকত মানে দুটা মানা আছে আৰু আমি দুটা আহি পেলাই ভাল আশা ফাঁচি দিলোঁ আৰু এতিয়া ফাঁচি গৈ থাকোঁ আৰু এনেদৰে বাৰে বাৰে খালি ৰাইট টাৰ্ণ আৰু এনেকৈয়ে ৰাইট টাৰ্ণ ল'বলৈ হ'লে ৰখিব লাগে কিছু সময় গুৱাহাটী মহানগৰীৰ এইটোৱেই হৈছে নিয়ম আপোনাৰ যদি কপাল ভাল থাকে আপুনি পটকৈ ওলাই গুচি যাব পাৰিব বিকজ তেনেকুৱা সময়তে ৰাইট টাৰ্ণবিলাক গৈ থাকিব আৰু আমাৰ নিচিনা কপাল হ'লে সদায় এনেকৈয়ে ৰখি থাকিব পাব আৰু ৰখিয়েই থাকিব লাগিব আৰু খোল খালে অৱশেষত আমাৰ ৰাস্তা আৰু এনেকৈ এতিয়া আমি আগুৱাই গৈ থাকিব পাৰিম গতিকে ব'লক দেৰি নকৰাকৈ আগুৱাই গৈ থাকোঁ জাম আৰু জাম কিন্তু কেতিয়া যাম এই জামেই যাম ধুনীয়া মানে কিছুমান বস্তু বনাইছে গুৱাহাটীত মানে ভাল লাগে দেখি কিবা এটা চাওক এনেদৰে গুৱাহাটী মহানগৰীৰ ৰাস্তা ক্ৰছ কৰাৰ কাৰণে এনেধৰণৰ বিশাল ফুট অভাৰ ব্ৰিজসমূহ গভৰ্ণমেণ্টে তৈয়াৰ কৰি দিছে কাৰণ যাতে ৰাস্তা ক্ৰছ কৰোঁতে কোনো ধৰণৰ দুৰ্ঘটনা নঘটে চাওক এই গুৱাহাটীত ইমান ডাঙৰ মেচিন এটা দি গাঁত কৰি আছে তথাপিও চাওঁতা মানুহ নাই এয়া আমাৰ গাঁৱৰ ফালে হ'ব লাগিছিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেই গাঁৱৰ মানুহ ভিৰ কৰি পেলাই ইয়াকেই চাই থাকিলে হয় ব'লক আগুৱাই গৈ থাকোঁ জালুকবাৰী কোনফালে যায় এতিয়া ঘূৰি যাব লাগিব জালুকবাৰী এৰি আহিলোঁ আৰু দেই কুঁহিয়াৰ ৰস এক গিলাচকে খাই লওঁ ডিঙো শুকাই গৈছে মজা একচুৱেলি আমি জালুকবাৰী পাৰ হৈ আহিলোঁ মানে আমি জালুকবাৰী যিখন ফ্লাইঅভাৰ এই ফ্লাইঅভাৰৰ তলতেই আমি মেজিকৰ এজন ড্ৰাইভাৰক সুধিলোঁ যে জালুকবাৰীৰ পথ কোনটো তেওঁ আমাক দেখাই দিলে সেই পথটো আৰু আমি সেইফালেদি গুচি গ'লোগৈ হয়তো মানুহজন ফটোৱা হ'ব নহ'লে ভাবিলে আমি কৰি আছোঁ গতিকে আমাক ইফালৰ ৰাস্তা দেখালে আৰু আমি ইফালে গুচি গ'লোঁ মেজিকৰ ড্ৰাইভাৰটো ইয়াতে আছে ৰ'ব বাইকখন পাৰ্কিং কৰি লওঁ এয়া চাওক মেজিকখন আছে ড্ৰাইভাৰটো আছে একো নকওঁ দিয়ক বাদ দিয়ক আৰু যি হ'ল আৰু এই ঠাণ্ডাটো চাওক মাত্ৰ বোলে 10 টকা আমাৰ ইফালে বোলে এইবিলাক আজিলৈকে দেখাই নাই 10 টকাত বিগ কিটছ ৰ'ব এটা খাই চাওঁ 10 টকা দি মই ভবা নাছিলোঁ 10 টকাত এইটো ইমান টেষ্ট হ'ব বুলি তামাম মজা আছে আৰু আমি এনেকৈ মৰিগাঁৱৰ পৰা মায়াঙৰ পৰা পানীখাইটিৰ পৰা নাৰেংগী আৰু নাৰেংগীৰ পৰা গুৱাহাটী এনেকৈয়ে আমি গুৱাহাটীৰ
এতিয়া বৰ্তমান জালুকবাৰীত আছোঁ। জালুকবাৰীত পালোঁ আহি আৰু থুলমূলকৈ ৰাস্তাটোৰ পৰিৱেশটো কেনেকুৱা সেইটোৱে আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, বেয়া পালেও ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লাইক কৰাৰ লগতে পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ, আজিলৈ ইমানেই।